নাট ভাগি শিৰত লৈ অস্থায়ী মণিকূটত প্ৰতিষ্ঠা কৰিবৰ বাবে আগবাঢ়িছে। আজিৰ নাট ৰাম পৰাজয় সীতা পাতাল গমন নাট পৰিৱেশন কৰিব হৰগৌৰী সাংস্কৃতিক গোষ্ঠী দেৰগাঁও। এইখিনিতেই সন্মানীয় দৰ্শকসকলৰ প্ৰতি আমি 2 মিনিট সময় ল'ম। আমাৰ এটি সৰু অনুষ্ঠান আছে। শতবৰ্ষ উদযাপন সমিতিৰ লগত সংগতি ৰাখি সৰু অসম ভাওনা সমাৰোহে এটি ভাওনা মহীয়ান বঁটা প্ৰদান কৰিব সুদূৰ যোৰহাটৰ শ্ৰী ৰূপক হাজৰিকাদেৱক। আৰু আমাৰ মাজত উপবিষ্ট হৈছে নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত প্ৰভাত বুঢ়াভকত ডাঙৰীয়া। আমি দুইজনকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। উদযাপন সমিতিৰ সদস্যসকলে তেখেতসকলক মঞ্চলৈ আদৰণি জনাব। দুইজন আহি আমাৰ মাজত উপবিষ্ট হৈছে শ্ৰদ্ধাৰ ৰূপক হাজৰিকা আৰু নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বুঢ়াভকত ডাঙৰীয়া। দুইজন কলা সংস্কৃতিৰ সাধক, সত্ৰীয়া সংস্কৃতিৰ সাধক, একাকাৰে তেখেতসকল ভাওনাৰ লগত জড়িত সুদক্ষ অভিনেতা, সুদক্ষ পৰিচালক, সুদক্ষ নাট পৰিচালক। আমি দুইজনকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া তেখেতসকলক মঞ্চলৈ আদৰিছে আৰু তেখেতসকলৰ বাবে সকলোৱে এজাউৰি হাত চাপৰি দিয়ে মঞ্চলৈ আদৰণি জনাবলৈ অনুৰোধ জনালোঁ।